उनाव बिपिएफआव जुगदान जाबाय जुगदाना जाबाय आङो ओमफ्राय सैथो सानदों बड'लेण्डखौ लाबोगोन होननानै ओमफ्राय दा बड'लेण्डखौ नांथायगौ आरो जोंनि बर' आखरखौ फरायनानै माबानायाबो बड'लेण्ड मोनाबा बे बर'आ मालाबा असमिया खोमागारनाय नङा प्रमद बर'आ थगायदों नामा दिनैनि दिनाव थगायदों बियो एक नाम्बार थगायसुला प्रमद बर'आ सिगां सरकाराव फैनो सिगां नोंथांमोननो मा खोथा होआमोन हाबाब बुलाय बुजाय एबारे आइ आफाबो सैथो सानदोंमोनलाय देंथाहैबाय मटर गारि रेल गारि देंथाहैबाय दाबो मा थाखानि लबि जोंहा आंथ' बिनिफ्राय 10 फैसा मोनजायाखै बिमाबो जोबबाय आं प्रथमबार आमार बिपिएफ दलत CWC मिटिं হৈছে আজি ইয়াত বাক্সা জিলাৰ এই ওদালবাৰী নতুন একো ডিসিশন লোৱা নাই আমি প্ৰথম কথাটো হ'ল ইলেকশ্যনৰ কাৰণে যিবিলাক কমিটি আছিল আমাৰ ষ্টেণ্ডিং কমিটিৰ পৰা আৰম্ভ কৰি যিমান কমিটি আছে এইবিলাক আমি আজি ৰিজলভ কৰি দিছে নতুন একটা ডিসিশন হ'ল আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ মিটিংবিলাকক सरकार हुआ पिছত আমি মাটিৰ পাট্টা দিম বুলি যেটো আমি প্ৰচাৰ কৰি আহিছিলো এই প্ৰচাৰটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউট কৰিবই লাগিব আমি চৰকাৰটো আহিবই যেহেতু বিটিসি সরকার আমার বিপিএফ দলের হাতত আহিবই আমি যিখিনি দেখিবলৈ পাইছে সেই কারণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যেটো কাম প্ৰসেস সার্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব সার্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে এই কাৰণে আমি সার্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে সার্ভেটো আৰম্ভ হ'ব আৰু এইখিনি ডিসিশন লোৱা নিৰ্বাচনত আমি খেলিম সিডলি উপনিৰ্বাচনত বিপিএফ দলে আমি খেলিব অকলে বিটিআৰ নহয় বিটিসি ইলেকশ্যন প্ৰমোদ বৰক ফাংচন বিটিআৰ ইলেকশ্যন বুলি না আমি ল'ব নোৱাৰে ইহঁতে বিটিআৰৰ চুক্তি বনাই পেলাই বিটিসি কৈ পেলাই শেষ বিটিসি নিৰ্বাচনত আমি ভালকে জয় হ'ব এইবাৰ এমপি ইলেকশ্যনত ইউপিপিএলে কেনেকে জিকিছে ইহঁতে নিজে আচৰে বোমা ফুটাও দেখিছে আপোনালোকে হা ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত কিবা নিশ্চয় কিবা একটা আছে নহ'লে একজন এমপি জিকিছে ফুৰ্তি কৰা নাই এইটো আচৰিত কথা মুঠতে আমিহে জিকিছে আনঅফিচিয়েলি আমি বিপিএফে এই এমপি নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100% নাই এনেকুৱা মিত্ৰতাৰ কথা আমি এতিয়া আজিৰ দিনত আলোচনা কৰিব নোৱাৰে সময় আছে সময় আহিলে আমি কম কাৰ লগত কিবা হ'ব বিজেপিৰ লগত আছে কাৰো লগত আলোচনা নাই মুঠতে আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰাৰ পিছত এক নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া আৰু মাটিৰ পাট্টাটো দিব কাৰণে যেটো প্ৰসেস কৰিব লাগে বা সার্ভে কৰিব লাগে এইটো বিপিএফ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব বিপিএফৰ প্ৰেসিডেন্ট বিজেপিৰ কথা মই কিয় কম কংগ্ৰেছৰ কথা মই কিয় কম मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय दिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638779656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन